আৰম্ভ হৈ গ'ল আমাৰ ট্ৰিপ। অলপ গা ভাল নহয়, তথাপিও যাই আছোঁ আৰু লগতে ইয়াক লৈ যাই আছোঁ। ইয়াক এই বাচ্চাটোক লৈ যাই আছোঁ। চাহ তাহ খাই লওঁ, চাহ তাহ খাই তাৰপিছত টাইম আছে, 1 ঘণ্টামান আছে হাতত। টাইম হৈছে 3:30 আৰু 4:30 মই এতিয়া যাই পাব লাগিছিল। এতিয়া কি কৰোঁ ভাবি আছোঁ, তাতে যাওঁ নে ইয়াতে ৱেইট কৰোঁ, চাওঁ। আহি পালোঁ ইয়াতে এয়াৰপৰ্টত আৰু এতিয়া যাম এণ্ট্ৰি কৰিম আৰু আগৰখিনি ইহঁতক বাই বাই কৰি দিওঁ। চেক ইন হৈ গ'ল আৰু এতিয়া যাই আছোঁ কাউণ্টাৰ, নেক্সট কাউণ্টাৰত। কাউণ্টাৰ নম্বৰ 6 বা 7ত যাব কৈছে মোক। আৰু বহুত দিন পিছত মাস্ক পিন্ধিলোঁ, মাস্ক পিন্ধি অলপ মানে বেলেগ ফিল হৈ আছে আৰু এতিয়া ইয়াৰ পৰা বাকীখিনি প্ৰচেছ কৰিব লাগিব। পাই গ'লোঁ আমাৰ টিকেট। এতিয়া অলপ সময় আছে আৰু অলপ সময় পিছত আৰম্ভ হ'ব আৰু আমাৰ জাৰ্ণি। সিকিউৰিটি চেক এই হৈ গ'ল, চেক ইন চব বেগটো, পিছৰ বেগটো চেক ইন হৈ গ'ল। এতিয়া যাই আছোঁ 9 নম্বৰত, মানে 9 নম্বৰ গেটত যাব লাগিব মই। ফ্লাইট হৈ গ'ল ডিলে আৰু আপোনাৰ 1 ঘণ্টাৰ পৰা 2 ঘণ্টামান ডিলে হ'ব। 130 টকাৰ 130 কি আমাৰ তাতে আমি 13জন খাব পালোঁ, 13জন। 2 ঘণ্টা ডিলে, মানে 2 ঘণ্টা 1 ঘণ্টা আগত আহি পাইছিলোঁ আৰু 3 ঘণ্টামান ৱেইট কৰিব লাগিব ইয়াতে। আজি ফুৰি আছোঁ ইয়াতে বঢ়িয়াকৈ। যিহেতু ফ্লাইট ডিলে আছে, অলপ তলত চাই আহোঁ আৰু অকলে আছোঁ না, এজন থাকিলে কথা পতা যায় আৰু আপোনালোকৰ লগতে কথা পাতি অকণমান টাইম পাছ কৰোঁ। ডিলে হোৱাৰ কাৰণে আমাক কমপ্লিমেণ্টাৰী দিলে আৰু 1 ঘণ্টা লেট। চ' ভাবিলোঁ কফি খাই লওঁ ষ্টাৰবাক্সত। আৰু এইটো এয়াৰপৰ্টত আছে তলতে। চৰি, বিলটো দেখাই দিলোঁ, বিলটো চাব নালাগে। ৰেডি হৈ আছে কফি। আজি চাগে ইয়াতে 12টা বাজিল, মানে ইমান লেট হৈ আছে। ক'ত 6:20 আছিল, এতিয়া 9:10 কৰি দিল। বহুত ইয়াতে মানে ফুৰি 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 অৱস্থা বেয়া হৈ গ'ল। আৰু 5 মিনিট ৱেইট কৰিব লাগিব, মানে মোৰ মাথা নলগাইছে ইমান। আপুনি যাই আছে চবে আৰু এই চাওক, তামাম ধুনীয়া মজা ফ্লাইট বুক কৰিছে মোৰ কাৰণে। বহি গ'লোঁ আৰু ফাইনেলি। দেৰি হ'ল অলপ, বাট ভালকৈ বহিলোঁ আৰু অলপ স্পেচ ঠিকে আছে, হৈ যাব। আৰু ইয়াতে পাইছিলোঁ, বাট দিনত হ'লে ভাল আছিল। ৰাতি হ'ল ন, বস্তুবিলাক অলপ দেখাতে অসুবিধা যাব, তথাপিও দেখাইছোঁ আপোনালোকক। আহি গ'ল খানা, বান দিছে, ডেজাৰ্ট, বাটাৰ এইবিলাক চব আছে। চিকেন আছে, ৰাজমা চাৱল, চব বস্তু আছে। We will be landing shortly. আহি পালোঁ ফাইনেলি, চব আৰু ৱেইট কৰি আছে চবে আৰু 5 মিনিটমান ৱেইট কৰিব লাগিব। কি আছিল তো ৰাতি হৈ গ'ল। তেতিয়া চাওঁ ৰুমটো বুক কৰা আছিল, যাই পাওঁ বেগ ল'ব লাগিব। পালোঁ আৰু চাওক ইয়াতে একদম তামাম ইন'ভেশ্যন আৰু এইবিলাক চব স্ক্ৰীন, 3D স্ক্ৰীন, 3D স্ক্ৰীন। আৰু এইপিনে যাই আছোঁ। চিৰিয়াছলি বহুত ধুনীয়া। বেগ আহি গ'ল আৰু এখন লৈ ল'ম আমি। আৰু ইয়াৰ পৰা হোটেল চাগে 500 বা 600 মিটাৰ দূৰ হয়। ইয়াৰ পৰা খোজকাঢ়ি গুচি যাম, গাড়ী আৰু লোৱাৰ দৰকাৰ নপৰিব। ত' আপোনালোক ডাইৰেক্ট হোটেলত লগ পাই আছোঁ। ওলালোঁ এয়াৰপৰ্টৰ পৰা আৰু এতিয়া যাই আছোঁ হোটেলৰ পিনে। আৰু অলপ সময় লাগিল, চাওক টাইম হৈ গ'ল আপোনাৰ 12:43। অলপ সময় লাগিল বেছি, বাট একো নাই, যাই পাম আৰু আমি। আৰু পাই গ'লোঁ ফাইনেলি হোটেল, হৈ গ'ল বুকিং। এতিয়া যাম ৰুমত গৈ দেখাইছোঁ আপোনালোকক। ৰুম আহি পালোঁ আৰু যিহেতু মোৰ অলপ মানে মাত্ৰাত বহি আছে, ইয়াতে গৰম বেছি, তথাপিও মই AC চলাব নোৱাৰিম, কাৰণ ACৰ মানে ৰিম'টটো বেয়া হৈ আছে ইয়াত। চ' ৰুমৰ পৰা ওলালোঁ আৰু এজন মানুহ আহিছিল, কিন্তু তাক লগ ধৰা নাই, আমাৰ পিয়ুষ ভাই। একদম আমি ওলালোঁ আৰু ইয়াৰ পৰা এতিয়া এয়াৰপৰ্টত যাম।
আৰু ৰুমটো দেখাব নোৱাৰোঁ মানে ইমাৰ্জেঞ্চিত লোৱা হৈছিল না ৰুমটো সেইটো কাৰণে দেখাব নোৱাৰিলোঁ তো ভিডিঅ'টো চাই থাকক আপোনালোকে গম পাব ক'ত যাই আছোঁ लास्ट तक देखते रहना हाँ लास्ट तक देखते रहना मैंने जाने वाले जाने वाले देखते हैं सब कामयाब रहा तो फिर बहुत मजा आने वाला है हाँ अगर नहीं हुआ तो दुख लगेगा थोड़ा क्या ही আৰু দিল্লীত আহি যদি গৰমে নাপালোঁ তেনেহ'লে কি মজা তামাম আমাৰ দিল্লী বৰুণ ভাই ফুল ৰেডি একদম आगे हमारी गाड़ी গাড়ীও আহি গৈছে আহি পালোঁ টাৰ্মিনেল 3 আৰু চাওক বুম বাম ডাঙৰ তামাম ডাঙৰ আগৰ প্ৰচেছ কি হয় আপোনালোকক দেখাই আছোঁ মই চ' আহি পাই ইয়াতে লগ পাই গ'লোঁ ফ্ৰেণ্ডবোৰক হাই বন্ধু আপোনালোক তো সিহঁতৰ বিষয়ে মই আপোনালোকক পিছত ভালকৈ বুজাই ক'ম মানে এতিয়া সময় আছে আমাৰ লগত ক'ম তাৰ পৰা আহি সিহঁতক আকৌ লগ ধৰিম আৰু সিহঁতে এটা এটা মানে তামাম ক্ৰিয়েটাৰ তো আপোনালোকে গম পাই থাকিব जरूरी है लाइक शेयर ठोक दो হা জলদি থক দো চলো এতিয়া লাইনত ছেকেণ্ড লাইন অনুজ ভাইও আহি গৈছে তো হৈ গ'ল আৰু আমাৰ অলপ বাকী আছে अनुज भाई कैसा फील हो रहा है आपको अच्छा फील हो रहा है अभी बोर्डिंग पास दे दे तो और अच्छा फील हो रहा पीयूष भाई कैसा फील हो रहा है है बस अभी थोड़े से धक धक है हाँ। जब तक प्लेन के अंदर नहीं जाते हाँ। तब तक विश्वास ही नहीं होगा कि अपन पहुंचे ঠিক হৈ গ'ল বেগ ঠেক যোনটো হেণ্ড বেগ আছিল সেইটো চেক হৈ গ'ল আৰু বাকী চবখিনি হৈ গ'ল এতিয়া যাম মেইন ডেইলি ডিউটি ট্ৰি বুলি লিখা আছে দেখাই আছোঁ আপোনালোকক চাওক খানা আহি গ'ল আমাৰ আৰু যি খাম অনুজ ভাই আমি চব একেলগে খাম আৰু ভাই মজ কৰ দি এইটো যাই আছে আৰু লগত স্পীডত আৰু খোজকাঢ়ি গৈছে এই বহুত স্পীড হৈছে বাহ এই চব হৈ গ'ল আৰু এতিয়া আমি যাই আছোঁ ফ্লাইটত আৰু ইপিনে ৱেইট কৰি আছে মোৰ ফ্লাইট আৰু এই দুজন চাওক কিয় কাহ যা মেरे को छोड़ के को बुझी ना पाए खाली हाई थे मैं बोल रहा हूँ आपको समझ में नहीं आते बस हंसते रहते अच्छा है हाँ कोई बोल रहा अच्छा ही बोल रहा होगा हंसना चाहिए कहने का एक्सपीरियंस ए पायलट लो एक्सपीरियंस इतना करना था हमें लगा था कि हमारा हिस्ट्री क्रिएट होने से पहले ही हमारा हिस्ट्री बन जाएगा फट गई थी सही में फट गई थी कसम से मतलब स्टार्टिंग काफ़ी दर्दनाक थी মই নহয় গোটেই কেইজন একদম অৱস্থা একদম বেয়া কৰি দিছিল আমি গ'লোঁ আমি আৰু এইখনত আহিছিলোঁ আমি এয়াৰ ইণ্ডিয়া মোৰ উপাধি লৈ ল'ল আৰু এইখনত আহিছিলোঁ আমি এয়াৰ ইণ্ডিয়া এতিয়া আমি যাম বাছত বাছ দি যাই আছোঁ এতিয়া আৰু পালোৱে फ्री का सिम मिल के कैसा लगा बहुत बढ़िया भाई दुबई वाले बहुत अच्छे लोग हैं बहुत हर अच्छे। चीज़ फ्री में दे रहे हैं फ्री में दे रहे हैं। अभी ये हम लोग पहुंच गए बैग कहाँ मिलेगा अपना ओके पहले बैग तो ले लो तो पहले बैग ले लेते हैं फिर कॉल करेगा এতিয়া বেগ ল'ম বেগ লৈ ইয়াৰ পৰা এখন চিম পাইছোঁ সেইখন চিম লগাই মোবাইল অলপ টাইম চলাম তাৰপিছত দেখা যাব আহি গ'ল আমাৰ বেগ আৰু এতিয়া বেগ লৈ আমি ইয়াৰ পৰা ওলাই যাম আৰামছে চলো পিয়ুষ আমাক ল'ব মোক এৰিছে গুচি গৈছিল ইহঁতে আমাৰ গাড়ী আহি গৈছে আমার गाड़ी में काम आगो गाड़ी पटाई हमारे करने ये बैग रखा और ये अपना गाड़ी वापी उधर ड्राइविंग कर रहा है तू ड्राइविंग कर रहा हूँ भाई साहब मैं बैठ बढ़िया আহি পালোঁ আমাৰ ডেষ্টিনি আমি থাকিম ইয়াতে আৰু এইপিনে চাওক সেইপিনে পিনে ইয়াতে থাকিম আমি বাকীখিনি আপোনাক মই ভিডিঅ'ত একদম ফ্ৰেছ হৈ কৈ আছোঁ গুড মৰ্ণিং ফ্ৰম ডুবাই আৰু ভিডিঅ' নবনালোঁ আহি ডাইৰেক্ট মানে
শুই গৈ ইহঁতো তামাম হৈছে